ভেনিলা আৰু টাইটেলটো হৈছে প্লেনিফোলিয়া আপোনালোকে বুজাৰ কাৰণে কৈছোঁ এইটো মেক্সিকোত পায় বা মাডাগাস্কাৰত পায় আমাৰ নাম্বৰ হাবিটো এটা অৰ্কিড পায় তাৰ নাম হৈছে ভেনিলা বাৰ্নেনচিছ এতিয়া আমি আকৌ ভেনিলাৰ কথা নেক্সট এইখন হৈছে এইটো হৈছে ভেনিলা এই যে তলত আপোনালোকে দেখিছেনে সেইটো ফুল আৰু তলৰ হৈছে এইবোৰ হৈছে পদ বুলি কয় হা এতিয়া ভেনিলাৰ ফেমিলিটো কি অৰ্কিডেচি ফেমিলি বুলি কয় আৰু ইয়াৰ কমন নেম হৈছে ভেনিলা আৰু ইয়াৰ মেক্সিকো আৰু মাডাগাস্কাৰ অঞ্চলতে এই ভেনিলা প্লেনিফোলিয়াটো পোৱা যায় আমি এতিয়া খেতি কোনটো কৰিম ভেনিলা প্লেনিফোলিয়া আৰু ইয়াৰ কিহৰ কাৰণে ফেমাছ হয় ইয়াৰ আমি চবেই আইচক্ৰীম খাই নে নাখায় আপোনালোকে ভেনিলা আইচক্ৰীম খাই নে ল'ৰা ছোৱালীক খুৱাই আপোনালোকেও খায় কেক খাই নহয় কেকত কণীৰ গোন্ধটো নাইকিয়া কৰিবলৈ আমি এটা এছেঞ্চ দিওঁ এটা লিকুইড দিওঁ এইটো হৈছে ক'ৰ পৰা বনায় এই ভেনিলাটোৰ পৰা বনায় এইটো হৈছে সুগন্ধিযুক্ত এবিধ মছলা এই মছলাটো উলিয়াই সেই বিনটোৰ পৰা নেক্সট শ্লাইড এইটো হৈছে এইটো হৈছে এটা প্লান্টিং ভাইন মানে আমাৰ পাম যেনেকৈ বগাই যায় জালুক যেনেকৈ বগাই যায় আপোনালোকে দেখিছে নহয় পাম বা জালুক যেনেকৈ কৰায় ঠিক তেনেদৰে ইয়াত আমি তামোল গছত বা যিকোনো আপোনালোকৰ ঘৰত চৌহদত যিকোনো যি গছ আছে আপুনি তাতে তাক লগাই দিলে আমি এইটো ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই যিটো ৰেইনি ছিজন সেইখিনি সময়ত লগাই দিলে সি ধুনীয়াকৈ লহপহ কৰি বাঢ়ি যাব আৰু তাৰ বস্তুটো আমি অকণমান দেখি দিছোঁ পাতটো অকণমান হেৰি হয় ডাঠ হয় আৰু তাৰ আপোনাৰ কালাৰটো গ্ৰীণ কালাৰ হয় আৰু ইয়াৰ লং বিন হয় নেক্সট প্লিজ আৰু এতিয়া কাল্টিভেট এতিয়া দেখিছে নহয় এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ ভেনিলা পুলিটো আমি যেতিয়া আপোনালোকক দিম আপোনালোকে সেইটো কোনোবা তামোল গছৰ কাষত নাইবা যিকোনো গছৰ কাষত আপোনালোকে লগাই দিয়াৰ পিছত তাক আপুনি প্ৰথমতে ৰওঁতে অকণমান গোবৰ চোবৰ দিলে তাৰপিছত একো দিব নালাগে ই লাহে লাহে বগাই যাব বগাই গৈ এটা লেভেল পোৱাৰ পিছত যেনেকৈ আপোনাৰ ধৰক আপোনাৰ ইমানমান এই 6 ফিটমান হোৱাৰ পিছত তাক কিন্তু তললৈ নমাই দিব লাগিব ননমালে কি হয় ইয়াৰ তাৰ মানে ছিষ্টেমত নাযায় যে ই মই ফুলিব লাগে সেই ছিষ্টেমটোত আমাৰ নাযায় তাৰ মানে ছিষ্টেমত নাযায় বুজি পাইছেনে সি যেতিয়া ভেজিটেটিভ গ্ৰ'থ কৰি গৈ থাকিব মানে কি লহপহকৈ বাঢ়ি গৈয়ে থাকিব ওপৰলৈ গৈয়ে থাকিব কিন্তু সি নুফুলে তাক এটা সময়ত যেতিয়া আপুনি তাক হেণ্ড পলিনেশ্যন বুলি এটা আছে মই সেইটো বুজাই দিম সেইটো কৰিবৰ কাৰণে আপোনাৰ এটা গ্ৰ'থ হোৱাৰ পিছত তাক নমাই দিব লাগিব আৰু নমোৱা মাহটো হৈছে ছেপ্টেম্বৰ অক্টোবৰ এনেকুৱা মাহত যেতিয়া সি গ্ৰ'থ হৈ ওপৰলৈ যাব তাৰপিছত তাক অলপমান তাক লাহেকৈ বস্তুটো শিপাবোৰ লাহে লাহে হাতেদি আঁতৰাই তাক বেণ্ড কৰি নমাই দিব লাগিব নমাই দিয়াৰ পিছত কি হ'ব এই মই দেখিছোঁ ছাপৰ্ট ট্ৰী বা পষ্ট যিকোনো ঠাইত আপুনি এইটো লগাই দিব পাৰে নেক্সট তাৰপিছত এতিয়া আৰু অকণমান মই এইখিনি কথা কৈছোঁ আমি ইয়াতে ইয়াৰ পৰা কেনেকৈ হয় পুলি আমাৰ ধানৰ যেনেকৈ কঠীয়া ঠিক তেনেদৰে ইয়াৰ গুটিৰ পৰা নহয় সেয়াক আমি কি কৰিব লাগিব এইটো আপোনাৰ এইডাল ধৰক আপোনাৰ ভেনিলা বিন নহয় ইয়াক এনে গাঁঠি থাকে যে গাঁঠি মনত ভাবি